আসসালামু আলাইকুম নমস্কাৰ মই আজি আকৌ আহিছোঁ এই ভিডিঅ'টোলৈ কিয়নো বৰ্তমান কৰোনা ভাইৰাছক লৈ অসমৰ পৰিস্থিতি যি অৱস্থালৈ সন্মুখীন হ'বলৈ গৈ আছে তাক লৈ মই আকৌ আজি আহিছোঁ কিয়নো আজি যেতিয়া নিজামুদ্দিন দৰগালৈ অসমৰ মানুহকেইজন গৈছিলে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সেই তেতিয়াৰ পৰাই আপোনালোকৰ কৰোনা ভাইৰাছটো বিয়পি আছিলে কিন্তু কৰোনা ভাইৰাছৰ বিষয়ে বিভিন্ন নিউজ বা বাতৰি কাকতত আমি শুনিবলৈ পাইছিলোঁ তাৰ পিছতো তেওঁলোকে জনাৰ পিছতো তেতিয়া ভাৰতবৰ্ষত ইমান এটা মানে আতংকৰ হোৱা নাছিলে হয়তো বা সৰু সুৰাকৈ নিউজ আহিছিলে অকল ভাৰতবৰ্ষৰ বাহিৰৰ তাৰপিছত লাহে লাহে ভাৰতবৰ্ষলৈ আহিবলৈ ধৰিছে এনেকৈ বুলি নিউজবোৰ ওলাইছিলে বাতৰি কাকতবোৰ পাইছিলে ঠিক আছে আপোনালোকে গৈছিলে ধৰ্মীয় অনুষ্ঠানবোৰত মানিছোঁ অংশগ্ৰহণ কৰিবলৈ গৈছিলে মানিছোঁ অংশগ্ৰহণ কৰিবলৈ গৈ মেলি আপোনালোকে যেতিয়া আপোনালোকে ট্ৰেইন যোগে আহিছিলে বা দুদিনমান আগতে হয়তো শুনিছিলে যে আজি ট্ৰেইন বন্ধ হৈ যাব বা আজি যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিব গোটেই ভাৰতবৰ্ষতে তেতিয়া তেওঁলোকে আহিবলৈ কিবা নহ'লে কিবা এটা মাধ্যম বা কিবা নহ'লে কিবা এটা উপায় কৰিছিলে হয়নে সেই উপায়সমূহৰ ভিতৰত মই কৈছোঁ যে তেওঁলোক যেনেকৈ আহিছিলে তেওঁলোকে যেনেকৈ আহিছিলে তাৰ ভিতৰত হয়তো তেওঁলোকৰ কিছু সংখ্যক লোকে হয়তো গম পাইছিলে যে এটা ভাইৰাছ আহিছে ভাইৰাছটো মানুহক গোট বান্ধি যোৱাটো বেয়া সেইটো সময়ত তেওঁলোকে কিয় তেনেকৈ আহিছিলে মোৰ সেইটো প্ৰশ্ন ঠিক আছে আপোনালোকে আহিলে আপোনালোকে অসমত সোমালে অসমত সোমোৱাৰ পিছতো আপোনালোকে কিয় চিধা আপোনালোকে ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ যোৱা নাই আৰু হয়তো বহুতেই এতিয়াও বৰ্তমান বহুতে ডক্টৰৰ ওচৰলৈ যাবলৈ বা তেওঁলোকৰ ব্লাড টেষ্ট কৰিবলৈ ভয় খাইছে কিয়নো কিছুমান লৱাৰ অসম বা কিছুমান নট অনলি লৱাৰ অসম বা উজনি বা নামনি অসমত কিছুমান আমাৰ মানুহবিলাক কি হয় এটা খবৰ শুনাৰ লগে লগে বিয়পি পৰে সেই খবৰটো কিছুমান লোকে বেছিকৈ ডাঙৰ কৰি তেওঁলোকৰ মাজত এটা ভয়ৰ সৃষ্টি হৈ যায় সেই ভয়ৰ কাৰণে হয়তো বহুতে ওলাই অহা নাই বা বহুতে আপোনাৰ ব্লাড টেষ্ট কৰিবলৈ বা চিকিৎসকৰ ওচৰত টেষ্ট কৰিবলৈ যাবলৈ কাৰণে ভয় খাইছে আপোনালোকে ভয় নাখাব আপোনালোকে ওলাই আহক এজন দুজনকৈ গোটেই ভাইৰাছটো বিয়পি পৰিব আৰু এই ভাইৰাছটো অকল মুছলিম সম্প্ৰদায়ৰ মানুহৰ গাতে যে বিয়পিব এনেকুৱা নহয় এটা ভাইৰাছৰ পৰা আন এজন মানুহলৈ বিয়পাৰ সম্ভাৱনা বহুত গুণেই বেছি মানে বিয়পিব সেই গতিকে আপোনালোকে য'তেই আছে মোৰ কাটৰ অনুৰোধ আপোনালোকে ওলাই আহক আপোনালোকৰ চিকিৎসকৰ পৰামৰ্শ লওক আপোনালোকে যদি ভাবিছে এই কেছটো যদি আপোনালোকৰ পজিটিভ ওলাই আপোনালোকে যদি মৃত্যু মুখলৈ যাব বা লগে লগে মৃত্যুবৰণ কৰিব এইটো একেবাৰে অপপ্ৰচাৰ আপোনালোকে আহক ওলাই আহি ডক্টৰৰ পৰামৰ্শ লওক ডক্টৰে আপোনালোকক যিসমূহ দেহা পৰামৰ্শ দিব সেইবোৰ মানি চলক আৰু লগতে এটা কথা মই জনাবলৈ অনুৰোধ কৰিছোঁ সকলোকে জনাইছোঁ যে আপোনালোকে এই যে অপপ্ৰচাৰবোৰ কিছুমান আছে কৰোনা ভাইৰাছ হ'লে মৃত্যুমুখত পৰি যাব কৰোনা ভাইৰাছ হ'লেই লগে লগে মানুহ মৰিব এইটো একেবাৰে অপপ্ৰচাৰ আপোনালোকে একেবাৰে বিশ্বাস নকৰিব আপোনালোকে যাওক ওচৰৰ কোনোবা আছে যদি তেওঁলোককো পৰামৰ্শ দিয়ক যদি কিবা অসুখ বা ভিতৰৰ পৰা যদি কিবা বেমাৰ বা শাৰীৰিক দুৰ্বলতা ফিল কৰিছে ওচৰৰ মানুহ যদি আছে আপোনালোকৰ ঘৰৰ ওচৰৰে হওক বা পৰিয়ালবৰ্গৰে হওক আপোনালোকে যাওক আপোনালোকে কওক আৰু আপোনালোকে সাৱধান হৈ থাকক ঘৰৰ ভিতৰতে থাকক দেখিছে অসমত খুবেই কম আছিলে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ অসমত একেবাৰে মানে কম নগণ্য এতিয়া দেখিবলৈ পাইছোঁ দিনে দিনে বৃদ্ধি পাই গৈছে আপোনালোকৰ কৰোনা ভাইৰাছটোৰ ওপৰত সেই গতিকে আকৌ এবাৰ মই অনুৰোধ জনাইছোঁ ঘৰত বহিয়ে আজি UAEৰ পৰা আপোনালোকে যাওক অসম চৰকাৰে বহুখিনি আপোনালোকৰ কাৰণে সুবিধা কৰি দিছে আপোনালোকে সেই সুবিধাসমূহ লওক আৰু ভয় নকৰিব কৰোনা ভাইৰাছ হ'লেই যে মৃত্যুমুখত পৰিব বা তেনেকুৱা একো নহয় আপোনালোকে সময়মতে যদি আপোনালোকে সময়ৰ চিকিৎসাবোৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকে হয়তো মৃত্যুমুখৰ পৰা বাচি আহিব পাৰে আৰু লগতে আপোনাৰ 10জনকো আপুনি প্ৰাণ ৰক্ষা কৰিব পাৰে সেই গতিকে মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে ওলাই আহি আপোনালোকে জীৱন প্ৰদান কৰক আপোনালোকৰ জীৱন থাকিলেহে আপোনালোকে আপোনালোকৰ ধৰ্মীয় যোনটো আল্লাহক বিশ্বাস কৰে বা ভগৱান যিহকে বিলিভ কৰে বা আপোনালোকৰ প্ৰাণ থাকিলেহে আপোনালোকে আকৌ বা অহা বছৰ বা যেইকেইদিন বছৰ আপোনালোকে জীয়াই থাকে সেইকেইদিন বছৰ আপোনালোকে মানিব পাৰিব যদি আপোনালোকে মৃত্যুমুখত মানে নিজকে মৃত্যুমুখত ঠেলি দিয়াৰ লগতে আন একাংশ লোককো আপোনালোকে যদি মৃত্যুমুখত ঠেলি দিছে তেতিয়াহ'লে কেনেধৰণে হ'ব আৰু মই স্পেচিয়েলি অসমৰ মুছলিম সম্প্ৰদায়ৰ মানুহসকলক কৈছোঁ এতিয়া চুবে বাৰাত আহি আছে ৰজা আহি আছে আপোনালোকে চুবে বাৰাতৰ টাইমত আপোনালোকে ঘৰতে থাকক ঘৰতে জিয়াৰত কৰক ঘৰতে নামাজ পঢ়ক ঘৰতে দোৱা কৰক আপোনালোকে মছজিদত নাযাব মছজিদত টোটেলি যোৱা বন্ধ কৰি দিছে তথাপিও কিছু সংখ্যক মানুহে হয়তো কিয় কৰিছে এনেকৈ মানে বিভিন্ন ধৰণৰ বিভিন্ন কমেণ্ট মই
চাইছোঁ কিছুমান ধৰি লওক কিছুমানে নিজে নিজে পোষ্ট কৰিছে বা কিছুমানে সাম্প্ৰদায়িকৰ ওপৰত কৰিছে, সেইবোৰ একেবাৰে নকৰিব। স্পেচিয়েলি মই অসমৰ মুছলমানসকলক কৈছোঁ, আপোনালোকে ঘৰতে থাকক, ঘৰৰ পৰাই আপোনালোকে নামাজ পঢ়ক, দোৱা কৰক, জিয়াৰত কৰক। আৰু ৰজা আহি আছে, আপোনালোকৰ শবে বাৰাত আহি আছে, আপোনালোকে শবে বাৰাতো আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে মানুহক আমি খানা ধৰি লওক ৰুটিয়ে হওক, হালোৱা হওক আমি বিলাওঁ। সেইবোৰ এইবাৰ এইটো বছৰত একেবাৰে নকৰিব। মোৰ অন্তৰৰ পৰা অনুৰোধ আপোনালোকে একেবাৰে নকৰিব। আপোনালোকে ঘৰৰ পৰাই সকলোৰে কাৰণে দোৱা কৰক, ঘৰতে থাকক, ঘৰতে নামাজ